পকোৰাটো আমি কলফুলৰ যিটো পকোৰা কোপ্তা চব্জি বুলি কয়, আমি শ্বিলঙৰ পৰা শ্বিলঙীয়া এটা কলফুল লৈ আহিছিলোঁ। এয়া পকোৰা হৈ গ'ল, কোপ্তা হৈ গ'ল কলফুলৰ। পকোৰা চব্জি বনাই আছোঁ। জলকীয়া, অলপমান জালুকৰ গুড়ি, হালধিৰ গুড়ি, আলুটো ভালকৈ ভাজি ল'ব লাগিব। এতিয়া বিলাহী পিঠাখিনি দিম, আলুটো ভালকৈ ভাজা হোৱাৰ পিছত আমি পানী ঢালিছোঁ। আমি পকোৰাকেইটা ঢালি আছোঁ। উতলি যোৱাৰ পাছত পকোৰাখিনি ঢালি দিব লাগিব। চাওক নিজৰ হিচাপত এয়া নিমখ দিছোঁ, এই জলকীয়া গুড়া দিছোঁ, এয়া জিৰা গুড়ি দিছোঁ, এয়া দালচেনি গুড়ি দিছোঁ। অলপ অলপ ভাল লাগিব দিলে, গোন্ধ আলহী আহি আছে যিহেতু, আমি ঘৰত খাবলৈ হ'লে এনেকৈ নবনাওঁ, আলহীৰ কাৰণে বনাইছোঁ। হৈ গ'ল চব্জি।